কিমান ধুনীয়া ধুনীয়া মুখ আছে এই পৃথিৱীত, কিমান ধুনীয়া ধুনীয়া মুখ আছে এই পৃথিৱীত, কিন্তু আমি এখন মুখহে দেখা পাওঁ। পৃথিৱীখনক আমি কিয় চাওঁ? সেইজনৰ কথা ভাবি থকাতেই গোটেই দিন পাৰ হৈ যায়। হাঁহিৰ পৰা আৰম্ভ আৰু কান্দোনৰে শেষ, হাঁহিৰ পৰা আৰম্ভ আৰু কান্দোনৰে শেষ। এইটো এনেকুৱা এটা বস্তু যাক নেকি মানুহে প্ৰেম বুলি কয়। কোনোবাৰ ভালপোৱা আৰু বিশ্বাস কেতিয়াও হেৰাই নিদিবা, কোনোবাৰ ভালপোৱা আৰু বিশ্বাস কেতিয়াও হেৰাই নিদিবা। কিয়নো প্ৰেম সকলোৰে লগত নহয় আৰু বিশ্বাস সকলোকে কৰিব নোৱাৰি। তাই বুজি পোৱাই নাছিল, তাই বুজি পোৱাই নাছিল আৰু বুজাবলৈও নিবিচাৰিলোঁ, তাই বুজি পোৱাই নাছিল আৰু বুজাবলৈও নিবিচাৰিলোঁ। কিয়নো মই তাইৰ পৰা বিচাৰিছিলোঁনো কি? কিন্তু তাই নোহোৱাকৈ শেষত কেনেকৈ বুজা সেই মানুহজনক যিয়ে বুজি পোৱাই নাছিল আৰু কথা পাতিবলৈও আগবাঢ়ি অহা নাছিল। কেতিয়াবা কেতিয়াবা বহুত কথা থাকে ক'ব কাৰণে, কেতিয়াবা কেতিয়াবা বহুত কথা থাকে ক'ব কাৰণে, কিন্তু শুনিবৰ কাৰণে কোনো ওচৰত নাথাকে। মোৰ দুচকুতে তুমি সোমালা, তুমি জিৰালা, মোৰ সপোনতে তুমি আহিলা, তুমি হাঁহিলা।